guys, welcome back to my another vlog আৰু আজি হৈছে দেওবাৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া ৰাতিপুৱা 8:30 বাজিছে আৰু এয়া মই ফলে কবি ভাজি বনাই আছো আৰু আটা মাৰি থৈছো পুৰি কাৰণে আৰু দিনটো আজি কেনেদৰে পাৰ কৰো দেওবাৰ দিনটো তাকে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো বুলি আৰু ভিডিঅ'টো চাই থাকক তেতিয়াহলে Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Turn this room, turn it to an ocean. Let me float around. Eyes closed, like we're dreaming even when we're not. আৰু এয়া মই ফ্ৰিজৰ পৰা এতিয়া উলিয়াই আনিছো ষ্ট্ৰবেৰী আৰু আঙুৰ অলপমান ইহঁত দুটা খাও বুলি কৈছে তাকে উলিয়াই দিব লৈছো আৰু ষ্ট্ৰবেৰী কালাৰটো দেখিছেনে ইমান ধুনীয়া লাগিছে খোৱাতকে মানে চাই থাকিবলৈ মন যায় কালাৰটো খুব ধুনীয়া লাগে আৰু গোন্ধটোও ভাল লাগে বাৰু আৰু এফালে বজাৰ কৰি আহিলে সানডে স্পেশাল আজি আনিছে খাচী মাংস আৰু ব্ৰইলাৰ কাৰণ এখন দুটাটো নাখায় খাচী মাংস হেতু কাৰণে হিহঁতৰ কাৰণে অকনমান ব্ৰইলাৰ মাংস আনিছে আৰু এই আটাখিনি এতিয়া মই উলিয়াই পিনে ধুই পিনে ফ্ৰিজত থৈ লম What's wrong? Something isn't right. I feel I belong. আৰু এতিয়া মই আহিলো দুপৰীয়া খানা বনাবৰ কাৰণে ৰাতিপুৱা আমাৰ খাই মেলি আজৰি হৈ গলো আৰু এতিয়া আহিছো দুপৰীয়াৰ কাৰণে বনাবলৈ আৰু খাচী মাংস বনাম এতিয়া আৰু ইহঁতৰ কাৰণে ভাবিছো ব্ৰইলাৰ মাংসখিনি সিম্পলকৈ ফ্ৰাই কৰি দিম বুলি কাৰণ ইহঁতে খাচী মাংস একেবাৰে নাখায় আৰু ৰেচিপিটো আজি শেয়াৰ নকৰোঁ কাৰণ খাচী মাংস আজি মানে যেনেকৈ যিটো পদ্ধতিত বনাম মই সেই একেটা প্ৰচেছত মই আগে বনোৱা এটা ভিডিঅ' দি থৈছোঁ সেইকাৰণে ৰেচিপিটো শেয়াৰ নকৰোঁ আজি আৰু আপোনালোকক ৰেচিপিটো লাগিলে মানে মোৰ আগৰ ভিডিঅ' আপোনালোকে চাব পাৰে তাতে দিয়া আছে আৰু বলক তেতিয়াহ'লে মাংসখিনি বনাই লওঁ এতিয়া What's wrong? Something isn't right. আৰু এইফালে মটন কাৰী ৰেডি হৈ গ'ল পৰা In the light, passion is gone, and love's taken flight. খুব ধুনীয়া গোন্ধ Things just feel heavy এইফালে চিকেন আধা খালে I'm tasting no tears, I'm fighting no fears, but still there's a hole in my heart. Not on my own, but I feel it sometimes, wondering what should I do. For reasons unknown, I don't need to decide. It's true that I don't